Hello friends, welcome to my channel Yatra with me. মই এতিয়া উপস্থিত আছো চেন্নাইত এখন হোটেলৰ ছাতৰ ওপৰত। এই ভিডিঅ'টো বনোৱাৰ মোৰ এটাই উদ্দেশ্য, যিসকল মানুহে অসমৰ পৰা চেন্নাই এপ'লোত ট্ৰিটমেণ্ট কৰিম বুলি ভাবি আছে বা চিকিৎসা কৰিম বুলি ভাবি আছে, তেওঁলোকে কেনেকৈ এপ'লোলৈ আহিব, ক'ত থাকিব, কেনেকৈ ডক্টৰক এপইণ্টমেণ্ট ল'ব, ওচৰত হোটেল আছে নে নাই, লজ আছে নাই, হোটেলত কিমান দাম, লজত কিমান দাম, চিকিৎসকক কেতিয়া লগ পাব, ফ্লাইটেদি আহিব নে ট্ৰেইনেদি আহিব, আহিলে ক'ত নামিব, এই কিছু সমূহ আভাস এটা মই দিব ওলাইছোঁ, যাতে অসমৰ পৰা চিকিৎসা কৰিবলৈ ভাবি থকা এই এপ'লো চেন্নাইত এপ'লোত ট্ৰিটমেণ্ট কৰিম বুলি ভাবি থকা মানুহসকলৰ বাবে কিছু সুবিধা হয়। সেই সেই মানুহসকলৰ, অসমত থকা সেই মানুহসকলৰ তেওঁলোকে কোনো চিন্তা কৰিব নালাগে। তেওঁলোকে বহুত মানুহে ভাবি থাকে যে চেন্নাই এপ'লোত যাম, লেংগুৱেজ প্ৰব্লেম। প্ৰথমতে হ'ল লেংগুৱেজ প্ৰব্লেম, যিহেতু ইংলিছ সকলো মানুহে জানে, সকলো মানুহে ইংলিছ কয়, হিন্দী জানে যদিও নকয়, ক'বলৈ নিবিচাৰে। কিন্তু এপ'লো হস্পিটেলত হিন্দী কয়, হিন্দী জানে, সকলোৱে কয়, সেইকাৰণে কোনো টেনশ্যন ল'ব নালাগে, কোনো অসুবিধা নহয়। বা প্ৰথমতে কৈ যাওঁ, আপুনি যদি ফ্লাইটেদি আহে চেন্নাই এপ'লোলৈ, কি কৰিব? 11:30 দিনৰ 11:30 গুৱাহাটী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টৰ পৰা চেন্নাই ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টলৈ উৰা মাৰে স্পাইজেট ফ্লাইট। ঠিক ৰাতিপুৱা 11:30 বজাত স্পাইজেট ফ্লাইট, নন ষ্টপ ফ্লাইট চেন্নাই অভিমুখে উৰা মাৰে। এতিয়া হ'ল আপুনি চেন্নাই এয়াৰপৰ্টৰ পৰা আপুনি কেনেকৈ আহিব, বা চেন্নাই এয়াৰপৰ্টৰ পৰা এপ'লো হস্পিটেললৈ কিমান দূৰ, আপুনি ক'ত নামিব আহি। আপুনি চেন্নাই ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টৰ পৰা আপুনি টেক্সি পাব, অ'লা পাব, উবেৰ পাব, প্ৰিপেইড টেক্সি পাব, অ'টো পাব, সকলো ধৰণৰ সা সুবিধা আছে, কোনো ধৰণৰ চিন্তা কৰিব কাৰণ। যদি আপুনি অ'লা বা উবেৰ বুক কৰে, তেনেহ'লে আপোনাৰ 200 পৰা 300 ভিতৰত আহি যায়। যদি আপুনি সেইটো কৰিব নিবিচাৰে, তেতিয়া আপুনি প্ৰিপেইড টেক্সি পাব। যদি আপুনি আৰু বাৰ্গেনিং টেক্সি, আপোনাক টেক্সি ড্ৰাইভাৰে মাতি থাকে, টেক্সি ড্ৰাইভাৰবোৰ বহুতেই হেল্পফুল হয়, কোনো চিন্তা কৰিব নালাগে। যদি আপুনি বাৰ্গেনিং কৰি আহে, 400 বা 500 ভিতৰত আপুনি এপ'লো যোনখন মেইন ৰোড, গ্ৰীমছ ৰোডত যোনখন অৱস্থিত এপ'লো মেইন, সেইখনত আপুনি পাই যাবহি। 25-26 মিনিটমান লাগিব, 25-30 মিনিটৰ ভিতৰত আপোনাৰ এপ'লো হস্পিটেল গ্ৰীমছ ৰোডত থকা মেইন ব্লকত পাই যাবহি, 400-500 টকাৰ ভিতৰত। আপোনাৰ এপ'লো মেইন ব্লকত কাষতে আছে, আপোনাৰ এপ'লো মেইন ব্লকখন নাপাওঁতে আপুনি কাষতে পাব এপ'লো হাৰ্ট চেণ্টাৰ। আগতে একেলগে আছিলে, আজিকালি ডিভাইড কৰি দিয়া হৈছে। তাৰ অলপ দূৰ কাষতে পাব আপুনি এপ'লো চিলড্ৰেনখন, আৰু এপ'লো হাৰ্টখন সোমাই অহাৰ আগতে আপুনি পাব এপ'লো কেঞ্চাৰখন, য'ত আপুনি কেঞ্চাৰ ট্ৰিটমেণ্ট কৰা হয়। তাৰপিছত আপুনি আহি ক'ত থাকিব, প্ৰধান উদ্দেশ্য, আপুনি আহি এতিয়া ক'ত থাকিব, এইটো এটা মূল কথা। যিহেতু ট্ৰিটমেণ্ট কৰিব আহিছে, চিকিৎসা কৰিব আহিছে, বহুত দিনৰ সময়তো 1-2 সময় লাগিব বা বেছি দিনো লাগিব পাৰে। থকাটো মেইন, আপুনি চিন্তা কৰিব নালাগে। ওচৰতে বহু ধৰণৰ হোটেল আছে, লজ আছে, কম টকাৰ পৰা আৰম্ভ কৰি লাক্সাৰিছলৈকে আপুনি হোটেল পাব। মই প্ৰিফেয়াৰ কৰোঁ আপুনি এপ'লো হস্পিটেল মেইন ব্লক নাপাওঁতে ৰাস্তাৰ বাওঁ কাষেদি এটা ৰাস্তা সোমাই গৈছে, বেগম চাহেব ষ্ট্ৰীট বুলি এটা ৰাস্তা আছে, এই বাইলেনেদি আপুনি আহিব পাৰে। আহি দেখিব বহু লজ আপোনাৰ এই বেগম চাহেব ষ্ট্ৰীটত পোৱা যায়। প্ৰায়ভাগ চিকিৎসা কৰিবলৈ অহা মানুহ এই বেগম ষ্ট্ৰীট ৰোডতে থাকে, কাৰণ ইয়াৰ পৰা খোজকাঢ়ি গ'লে এপ'লো হস্পিটেলৰ ডিষ্টেঞ্চ খুব বেছি 5 মিনিটতকৈ বেছি নালাগে, যদি আপুনি নৰ্মেলি খোজকাঢ়ি যায়। যদি আপুনি অ'টোত যাব বিচাৰে, অ'টো পাব আপুনি। অ'টোত আপোনাৰ 40 টকা এটা ফিক্স ৰেট কৰি থোৱা আছে, কিন্তু 40 টকাটো অলপ বেছি হয়, কিন্তু এইটো 40 টকাতে তেওঁলোকে ফিক্স কৰি ৰাখিছে। বেছি দূৰ নহয়, আপুনি খোজকাঢ়িও যাব পাৰে। ইয়াত আপুনি বেগম চাহেব ষ্ট্ৰীটত আপুনি 700 টকাৰ পৰা 500 টকাৰ পৰা আৰম্ভ কৰি আপুনি 1500, 1600, 1700 বেগম ষ্ট্ৰীট ৰোডত আপুনি 500 টকাৰ পৰা আৰম্ভ কৰি 2000 টকালৈকে আপোনাৰ ৰুম পাব। আপুনি 700-800 টকাত আপুনি বহুত ধুনীয়া ৰুম পাব। আপুনি ভিতৰত আপোনাৰ হোটেলৰ মালিকে, লজৰ মালিকে আপোনাক খোৱা বোৱা, গেছৰ সকলো ধৰণৰ সুবিধা কৰি দিয়ে। আপুনি ওচৰতে চব্জি মাৰ্কেট আছে, সকলো ধৰণৰ সামগ্ৰী ওচৰতে কিনিব পাৰিব। সেইকাৰণে বেগম চাহেব ষ্ট্ৰীট এই জেগাখিনি এপ'লো হস্পিটেলত থকা মানুহৰ প্ৰথম পচন্দ, কাৰণ হস্পিটেলখন ওচৰতে, ভাড়াও কম, সকলো ধৰণৰ সা সুবিধা ইয়াতে পোৱা যায়। ওচৰতে আপুনি
ওচৰতে আপুনি যি বস্তু কিনিব বিচাৰে ফাৰ্মাচীৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ বস্তু কিনিব পাৰি আপুনি যদি তেওঁলোকেতো গেছ প্ৰভাইড কৰে গেছত আপুনি বনায়ো খাব পাৰে বা আপুনি হোটেলৰ মালিকৰ পৰা বা অৰ্ডাৰ দিও খানা খাব পাৰে যদি আপুনি বনাই খায় তেনেহ'লে বাচন বৰ্তন তেওঁলোকে প্ৰভাইড কৰে কিন্তু আপুনি বাচন বৰ্তন তেওঁলোকে ইউজ নকৰিলেতো আপোনাৰ কথা বা ইউজ কৰিব পাৰে আপোনাৰ কথা নহ'বা আপুনি ওচৰতে বাচন বৰ্তনৰ দোকান আছে সেইবোৰ আপুনি কিনিব পাৰে ৰাতিপুৱা গাখীৰ পায় আনকি আৰু আন এটা বস্তু মই দেখিলোঁ ইয়াতে বেছিভাগ বেগমষ্টাইল হোটেলত বেছিভাগ দোকানৰ বেনাৰ লিখা আছে বেংগলী আৰু অসমীয়াত ইয়াৰ পৰা এটা প্ৰধান কাৰণ আমি গম পালোঁ আৰু আন এটা কথা বেগম চাহেব ষ্ট্ৰীটত মই দেখিলোঁ প্ৰায়ভাগ দোকানৰ চাইনবোৰ্ড আপোনাৰ লগোৱা আছে বেংগলী ভাষাত আৰু অসমীয়া ভাষাত ইয়াৰ পৰা এইটোও বুজা যায় যে এই বেগম চাহেব ষ্ট্ৰীটত প্ৰায়ভাগ পেচেণ্টেই আহে প্ৰায়ভাগ চিকিৎসা কৰিবলৈ অহা মানুহে হ'ল বাংলাদেশৰ ৱেষ্ট বেংগলৰ আৰু নৰ্থ ইষ্টৰ সেইকাৰণে এইখিনিত বেগম চাহেব ষ্ট্ৰীটত আপুনি গোটেই ৰাতি আপুনি দোকান খোলা থাকে আপুনি ৰাতি ওলাই যাব পাৰে কোনো ধৰণৰ চিটিং বাজি নচলে তাৰ কাৰণে আপুনি চিন্তা কৰিব নালাগে লোকেল পিপুল বহুত হেল্পফুল হয় আপোনাক বহুত ধৰণৰ সহায় আপুনি যিকোনো ক্ষেত্ৰত আপুনি সহায় পাব হোটেলৰ মালিকৰ পৰা লজৰ মালিকৰ পৰা এমপ্লয়িৰ পৰা সকলো ধৰণৰ সুবিধা পাব আপুনি এটা মেইন কথাটোলৈ আহিলোঁ আপুনি ট্ৰিটমেণ্ট কৰিব আহিছে ডক্টৰ এপইণ্টমেণ্ট এপলত আপুনি অনলাইন ল'ব পাৰিব আপুনি য'ৰ পৰা আহিছে তাৰ পৰা অনলাইন ল'ব তেওঁলোকৰ ৱেবছাইট আছে ৱেবছাইটত অনলাইন ল'ব পাৰিব যদি আপুনি অনলাইন ব্যৱস্থা নাজানে বা অনলাইন কৰিব নাজানে তেওঁলোকৰ চিন্তাৰ কাৰণ কোনো নাই আপুনি ৰাতিপুৱাই যাওক ৰেজিষ্ট্ৰেশ্যন কাউণ্টাৰ আছে চাৰিওফালে এপলৰ হেল্প ডেস্কৰ মানুহ বহি থাকে তেওঁলোকক সোধক তেওঁলোকে নাজানিলে যদি আপুনি গমো পায় আপুনি কাউণ্টাৰত যাওক কাউণ্টাৰত আপোনাৰ ক'ৰ পৰা আহিছে ৰেজিষ্টাৰ কৰক আপোনাৰ ষ্টেটৰ নাম দিয়ক আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম দিয়ক এই গোটেইখিনি নাম দিয়াৰ পিছত আপোনাৰ যেতিয়া ফাইলটো ক্ৰিয়েট হ'ব আপোনাৰ কোন ডাক্তৰৰ ওচৰত যাব লাগিব তেওঁলোকে দেখাই দিব আপুনি যি কাউণ্টাৰত জমা দিব লাগিব আৰু ৰেজিষ্ট্ৰেশ্যন ফিজ খুব কম 300 মান হয় লাইফ টাইম ৰেজিষ্ট্ৰেশ্যন ফিজ নেক্সট টাইম আৰু আপুনি কৰিব নালাগে ৰেজিষ্ট্ৰেশ্যন যেতিয়া আপুনি চেকআপত আহে কেতিয়া আহে লাইফ টাইম ৰেজিষ্ট্ৰেশ্যন হয় তাৰপিছতে হ'ল আপুনি যিহেতু অসমৰ কথাই কৈছোঁ লেংগুৱেজ প্ৰব্লেম যদি আপুনি ইংৰাজী বা হিন্দীও নাজানে চিকিৎসা কৰিব আছে তেতিয়া কোনো ধৰণৰ চিন্তাৰ কাৰণ কোনো নাই মই পোনপ্ৰথমবাৰৰ বাবে দেখা পালোঁ এই এপল' হস্পিটেলত ট্ৰেন্সলেটৰ বহি থাকে সকলো লেংগুৱেজৰ ট্ৰেন্সলেটৰ বহি থাকে যিহেতু আপোনাৰ ফাইলটো ক্ৰিয়েট হ'ল আপুনি অসমৰ পৰা আহিছে আপুনি ষ্টেট দিছিল আছাম সেইকাৰণে আপোনাৰ ফাইলত থাকে আপোনাৰ কাৰণে এজন ট্ৰেন্সলেটৰ অলৰেডি আপুনি যি ডাক্তৰক দেখাব সেই ডক্টৰ অলৰেডি তেখেতৰ কেবিনত বহি থাকে আপুনি গ'ল তেখেতৰ ওচৰত আপুনি হিন্দী নাজানিলেও চিন্তা নাই ইংলিছ নাজানিলেও চিন্তা নাই আপুনি যি ভাষাত আপুনি লোকেল লেংগুৱেজত কৈ যাওক অসমীয়া ভাষাত তেখেতে সেই ট্ৰেন্সলেটৰজনে ট্ৰেন্সলেট কৰি দিব তেখেতক ইংলিছ বা হিন্দীলৈ সেইকাৰণে এই ব্যৱস্থাটো খুবেই ভাল খুবেই উল্লেখনীয় ব্যৱস্থা এই ব্যৱস্থাটো খুবেই ভাল এই ব্যৱস্থাটো মই পোনপ্ৰথমভাৱে এপল' হস্পিটেলতে দেখিছোঁ আপুনি নৰ্থ ইষ্টৰ পৰা অহাৰ কাৰণে কোনো ধৰণৰ চিন্তা কৰিব নালাগে নৰ্থ ইষ্টৰ কাৰণে এটা এক্সট্ৰা হেল্প ডেস্ক আছে নৰ্থ ইষ্ট হেল্প ডেস্ক বুলি উত্তৰ পূৰ্বাঞ্চল হেল্প ডেস্ক বুলি এটা টিম বহি থাকে আপুনি কিবা যদি প্ৰব্লেম আছে তেওঁলোকক সুধিব পাৰে আৰু চবতছে এপল' হস্পিটেলৰ আৰু এটা উল্লেখযোগ্য কথা হ'ল যে ইয়াৰ গ্ৰাউণ্ড ষ্টাফৰ পৰা আৰম্ভ কৰি ডক্টৰলৈকে আৰম্ভ কৰি লিফ্ট মেনৰ পৰা আৰম্ভ কৰি সকলোখিনি মানুহ অত্যন্ত হেল্পফুল আপোনাক সকলো কথা তেওঁলোকে দেখাই দিব নোৱাৰিলে আপুনি বুজি নাপালে কৈ দিব প্ৰতিটো কথা কম্পিউটাৰত এনাউন্স হয় অনলাইন ব্যৱস্থা থাকে ফিডবেক ছিষ্টেমো আছে আপুনি যি কয় টেলিফোনিক হেল্প আছে হটলাইন হেল্প আছে আপুনি যিকোনো ব্যৱস্থা আপুনি ল'ব পাৰে যদি আপুনি ছিনিয়ৰ চিটিজেন তেখেতসকলক এবাৰ কৈ দিয়ক ছিনিয়ৰ চিটিজেন আহিছে তেওঁলোকে বিভিন্ন ধৰণৰ হেল্প কৰিব হুইল চেয়াৰৰ পৰা আৰম্ভ কৰি যথেষ্টখিনি হেল্প কৰে তেওঁলোকক এই ব্যৱস্থাটো দেখি মই সঁচাকৈ ভাল লাগিলে অসমত বহু চিকিৎসালয় তেনেকুৱা বস্তুবোৰ নাই এই হেল্পফুল ব্যৱস্থাটো যিটো লেংগুৱেজ ট্ৰেন্সলেটৰ বাৰু অসমত নালাগে বাৰু কিন্তু যিখিনি হেল্প কৰে তেওঁলোকে অত্যন্ত উল্লেখনীয় আৰু এতিয়া আপোনালোক আহিব পাৰে যদি চিকিৎসা কৰিম বুলি ভাবিছে কোনোবা যদি এইখিনি যদি ভাবি আছিলে মই ক'ত থাকিম কি কৰিম একো চিন্তা কৰিব নালাগে লেংগুৱেজৰ প্ৰব্লেম নাই আপোনালোক আহিব পাৰে ইয়ালৈ হোটেল ক'ত আছে মই যেনেকৈ কৈছোঁ আপুনি আৰু এটা কথা কৈছোঁ যে ফ্লাইট এদি নাহে যদি আপুনি ট্ৰেইনেদি আহে তেতিয়াও চিন্তা কৰিব নালাগে আপুনি চেন্নাই চেন্ট্ৰেলৰ পৰা মাত্ৰ 15-20 মিনিটমান লাগে এই এপল' গ্ৰীমছ ৰোডত ওচৰতে বিভিন্ন ধৰণৰ লজ আছে আমি তাত থাকিব পাৰে আপুনি নিজৰ খুব কম খৰচতে থাকিব পাৰে তাৰ কাৰণে কোনো চিন্তা নাই এইটো চমু আভাস এটা দিলোঁ যে আপোনালোকে কোনোবা যদি আপোনালোক আহিম বুলি ভাবি আছিলে এপল' হস্পিটেলত ট্ৰিটমেণ্ট কৰিবলৈ চিকিৎসা কৰিবলৈ এইখিনি কথাই আপোনালোকক সহায় কৰিব বুলি মই আশা কৰিলোঁ ভৱিষ্যতে মই এনেকুৱা ভিডিঅ' বনাই যাম যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব
কোনোবা যদি আহিম বুলি ভাবি আছিলে তেওঁলোকৰ কাৰণে সুবিধা হ'ব আৰু ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ টিল দেন বাই বাই